গাইজ, সকলোকে আমাৰ নতুন চেনেললৈ স্বাগতম জনাইছোঁ। আমি নতুন চেনেল এটা খুলিছোঁ। আমাৰ চেনেলটোৰ নাম হ'ল SQ ব্লগ। নাজানো ভিডিঅ' বনাবলৈ, বাছ চেষ্টা কৰি গৈছোঁ। সকলোলৈ গুড মৰ্ণিং। এতিয়া উঠিলোঁ, ৰাতিপুৱা উঠি গা পা ধুলোঁ। গা পা ধুই অলপ বহিছোঁ। মানে মোৰ ঘৰ গোৱালপাৰাত আৰু মই আপোনাৰ বিয়া হ'লোঁ সৰুপেটাত। তো কালি আমি আহিছোঁ, মানে মোৰ মা গৈছিল তাত, মাৰ লগত আহিলোঁ। আহি পিনে ভাবিলোঁ আজি ৰাংচাপাৰা যাম। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ৰাংচাপাৰাত কি আছে কি নাই। মানে মই প্ৰথমবাৰ যাম, শুনি আছোঁ দেই, যাম 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 সকলোৱে কয় বহুত ধুনীয়া ঠাই। তো যাম বুলি ভাবিও আছিলোঁ। ফাইনেলি আজি যাম বুলি ভাবিছোঁ, কিন্তু বতৰটো খুব বেয়া, ডাৱৰীয়া হৈ আছে। তো ভাবিছোঁ কি কৰোঁ চাওঁ, আপোনালোকেও চাই থাকক মোৰ লগত, হয়নে? আমি কৈছিলোঁ যাম বুলি ৰাংচাপাৰাত, তো ওলাইছোঁ যাবলৈ। এয়া পিন্ধিছোঁ মই আজি চুৰিদাৰ পিন্ধিছোঁ, আৰু মোৰ লগত বহুতো যাব, তেওঁলোকে আগে পাৰিলে। আমি ওলালোঁ গোটেইবোৰে। হয় মোৰ আমি আগিয়াৰ পৰা ৰাংচাপাৰাৰ ফালে সোমালোঁ। এইটো ৰাস্তাৰে আমি গৈ এতিয়া ৰাংচাপাৰা পাম। পুৰা গাঁও পৰিৱেশ, আহি ভালে লাগিছে। বহুত বৰষুণ, আহিছোঁ যদিও মানে কি হয় তাত গৈ লওঁ। ধুনীয়া পৰিৱেশৰ মাজে মাজে, ধাননি পথাৰৰ মাজে মাজে, দুয়োকাষে ধাননি পথাৰ। হেল্ল' ফ্ৰেণ্ডছ, আমি পাম আৰু সোমাই দিবা। ৰাস্তাবোৰ কিছু বেয়া, কিন্তু কিছু বেয়াৰ মাজে মাজে আমি গৈ আছোঁ, যিহেতু চোৱাৰ আশা আছে। ভালে এইটো ৰাস্তা বনাই আছে, তাৰ কাৰণে অকণমান বেয়া কৰি দিওঁ। উপায় নাই আৰু কি কেমেৰাটো লৰি আছে মোৰ। ফাইনেলি আমি আহি ৰাংচাপাৰা গেট পালোঁ। বহুত দূৰ ভিতৰত সোমাই আহিব লাগে। গেট খুব ধুনীয়া পৰিৱেশ। তো আমি ৰাংচাপাৰা আহি পালোঁ। এইটো পাৰ্কিং এৰিয়া চাওক, বহুত ডাঙৰ পাৰ্কিং এৰিয়া। আপোনালোকে আহিলে ইয়াতে গাড়ী থ'ব পাৰিব, পাৰ্কিং এৰিয়া এইটো। তো ফাইনেলি আমি ৰাংচাপাৰা আহি পালোঁ। বহুত দিনৰ আশা আছিল ৰাংচাপাৰা অহা। তো আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। বতৰটো বেয়া, যদিও বতৰ বেয়া হ'লেও মানে আমি আহিছোঁ, কাৰণ আমি আহিম বুলি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ। পালোঁ ৱেলকাম টু বেম্বো পাৰ্ক। তো ইয়াতে লিখা আছে ন' এণ্ট্ৰি কাৰ, বাইক এণ্ড চাইকেল। আৰু ইয়াতে এখন দিছে ন' পাৰ্কিং, ফাইন ল'ব, মানে পাৰ্কিং হ'লে 501 টকা ফাইন। বহুত বেয়া লাগিলে বৰষুণ জাকৰ কাৰণে। আমাৰ লগতো আহিছে মোৰ হাজবেণ্ড, মাহীৰ ল'ৰা, মামীৰ ল'ৰা ছোৱালী, বৌ, তেওঁলোকে আগলৈ ওলাই গ'ল। আমি দুটা পিছলৈ আহি আছোঁ, কাৰণ ভিডিঅ' বনাব লাগিব, আপোনালোককো দেখুৱাব লাগিব। তো আহক, চাই থাকক আপোনালোকে আমাৰ লগত, আমিও চাওঁ, আপোনালোককো দেখুৱাওঁ। এইখনে বেম্বো পাৰ্ক, মানে ইয়াতে বহুত বাঁহ আছে, নাম বেম্বো পাৰ্ক। বৰষুণ জাকে বৰ ডিষ্টাৰ্ব কৰিছে দেই। বৰষুণ জাকৰ কাৰণে ভাল লগা নাই। এইবোৰ ইমান ধুনীয়া ধুনীয়া চকী বাঁহেৰে বনাই থৈ দিছে। ইয়াতে বহিব মন আছে, কিন্তু বহিম কেনেকৈ, কাপোৰবোৰ বেয়া হৈ যাব, গোটেইখন ভিজি আছে।
গোটেইখন ভিজি আছে। ইয়াত লিখা আছে আই লাভ ইণ্ডিয়া। আই থিংক এইখন কিবা দোকান আছে ইয়াতে, কিন্তু আজি বৰষুণৰ কাৰণে বন্ধ কৰি ৰাখিছে। আগলৈ আৰু আছে, বহুত ধুনীয়া আছে। এই কণমানিজনীয়ে কৈ আছে, মামীৰ ছোৱালীজনী, মানে সিহঁতে প্ৰথমতে আহিছে তো বাৰে বাৰে কৈ আছে আগত বোলে বৰ ধুনীয়া আছে। আৰু ইয়াতে এইবোৰ ফুলৰ গছ আছে, আপোনালোকে ল'লে ল'ব পাৰে। খুব ধুনীয়া ধুনীয়া ফুলৰ গছ আছে, তাতো আছে। তাত নেমু টেঙা আছে, গোল নেমু টেঙা, যিটো খাই বৰ সোৱাদ। কিন্তু আমি নল'লোঁ, আমাৰ ঘৰত আছে নেমু টেঙা, ভোট জলকীয়া, কমলা টেঙা, এইবোৰ চাওক। আপোনালোকে আহিলে ইয়াৰ পৰা কিনি লৈ যাব পাৰিব। বৰষুণ জাকে বৰ ডিষ্টাৰ্ব দিছে দেই, বৰষুণ জাকৰ কাৰণেই। চাওকচোন, হোৱা তাতো ফুল আছে। এই ৰাস্তাটোৰেই আহিছোঁ, বৰ পিছল। ফাইনেলি আহি এখন পাৰ্কৰ দৰে আছে, ইয়াতে সোমালোঁ। ইয়াত 10 টকা ফিজ লয়। তো আহি ইয়াতে সোমাইছোঁ। ইমান বৰষুণৰ তাপত অৱস্থা নাই একেবাৰে। ইয়াতে বহিছোঁ, ইয়াতে বাঁহৰ বনোৱা আছে, এইটো চাংঘৰ আছে। এইটো চাওকচোন আপোনালোকে, মানুহ নাই আজি, মানুহ বহুত সেমেকা। যদিও মানে আমি আহিলোঁ, ভবা নাছিলোঁ ইফালেও বৰষুণ পাম বুলি, কিন্তু কি কৰিম, বেড লাক। আহিলোঁ যেতিয়া আৰুতো মানে হ'বই, কি কৰিম আৰু। ইয়াত বহিলোঁ অলপ। চাওক, আপোনালোকেও চাওক, আপোনালোককো দেখুৱাওঁ পাৰ্কখন কেনেকুৱা। যদি আপোনালোকে অহা নাই, কেতিয়াবা আহিব। কিন্তু মোৰ মতে বেয়া বতৰত আহি লাভ নাই, আপোনালোকে ভাল বতৰত আহিব। ভাল বতৰত আহিলে চাগে ভাল ভিউ পাব। এইখনেই পাৰ্কখন। মই ইয়াতে বহিছিলোঁ, বহুত দূৰ খোজকাঢ়ি আহিলোঁতো। এইখনেই পাৰ্ক, মই ইয়াতেই বহিছিলোঁ। ওপৰত উঠিব পাৰি, কিন্তু বৰষুণৰ কাৰণে মই নুঠিলোঁ। এইবোৰ আছে। মোৰ হাজবেণ্ড সৌৰভ তাত উঠিছে, চাওক। মই নুঠিলোঁ, মোৰ ভয় লাগে। তো জোলনাও আছে, আহি জুলিব পাৰে। বাট বহুত পিছল, এই জেগাবোৰ বহুত পিছল হৈছে। চাই লওক, মাটিটো। এইবোৰ আহিছে। আমি গাড়ীত উঠিলোঁ যাবৰ কাৰণে, ঘূৰিলোঁ। বৰষুণৰ কাৰণে ভালকৈ ঘূৰাই নহ'ল, এনেই ইয়াতে বহিছোঁ। আমাৰ এই কুটিয়ে কান্দিছে ৰাঘৱৰ লগত কাজিয়া লাগি, তো আমি বহিছোঁ। এতিয়া আমি যাম, ঘৰলৈকে যাম বুলি ভাবিছোঁ, কিন্তু এতিয়া আলোচনা হৈ আছে। মানে ইয়াতে এণ্ট্ৰি ফিজ 30 টকা লয়, কিন্তু আমি ভবা নাছিলোঁ এণ্ট্ৰি ফিজ 30 টকা ল'ব বুলি। তো ইয়াতে 30 টকা লৈ আছে, ইয়াতে খিৰিকীৰ ফালৰ পৰা এই 30 টকা ইয়াতে পাৰ্কিং ফিজ লৈছে। তো আমি এতিয়া যাওঁ, আৰু এতিয়া কি কৰোঁ আপোনালোকে থাকক, মোৰ লগত দেখা পাই থাকিব। এতিয়া আমাৰ পুতু মাইনা কথা কোৱা। হেল্ল' গাইজ। সিও মানে ভিডিঅ' বনাই, তো কৈছে হেল্ল' গাইজ। কোৱা বাই বাই, বাই বাই দিয়া। এতিয়াৰ কাৰণে বাই বাই, আৰু পিছলৈ আকৌ লগ পাম।